নমস্কাৰ। আজি বিজয়া দশমী দেৱী মূৰ্তি বিসৰ্জন দিবলৈ ট্ৰেক্টৰত মানুহ উঠি আহি আছে। বছৰেকৰ মূৰত এবাৰ দুখ বেদনাৰে আজি দেৱীক বিসৰ্জন দিব, নদীত উটুৱাই দিয়া হ'ব। আকৌ এবছৰ মূৰতহে আহিব। তেওঁলোকে কিমান ফূৰ্তি আনন্দেৰে 3 দিনৰ কাৰণে দেৱী আহিছিলে, আকৌ এবছৰ মূৰতহে আহিব। চাওক মানুহ কিমান অগণন, ডেকা গাভৰু বুঢ়া মানুহ নাই বাৰু, ছোৱালী ল'ৰা ছোৱালী কিমান আনন্দৰে আজি বিষাদেৰে বিদায় ল'ব। বহুত মনত আনন্দ লাগিছে যদিও আৰু কেইদিনমান থকা হ'লে সকলোৱে ভাল পালেহেঁতেন। পৰিৱেশটো চাওক, কিমান মানুহ আহি আছে গৈ আছে। সুখ সমৃদ্ধিৰে আহিবলৈ সকলোৱে দেৱী চৰণত আশীষ ল'লে। আজি নদীত উটুৱাব মূৰ্তি। কৃষ্ণপুৰত পাতিছিলে 3দিনীয়া কাৰ্যসূচী আছে। দেৱীক ট্ৰেক্টৰত উঠাই নি আছে। মানুহখনে নাচি গান বাজনা বজাই গৈ আছে। পুৰা নাচিছে, কিবা কৰিছে, একদম ফূৰ্তিত মতলীয়া হৈ গৈছে মানুহবিলাক। কৃষ্ণৰ ওপৰত পাতিছিলে দুৰ্গা পূজা। এইটো নিয়ম হয়, প্ৰতি বছৰে দেৱীক পূজা কৰা ৰাখি থোৱা নহয়, নদীত বিসৰ্জন দিয়া হয়। সেই নিয়ম অনুসৰি আজিও তেওঁলোকে বিসৰ্জন দিব নদীত। তেওঁলোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব বুলি মই অনুৰোধ জনালোঁ। আজি শনিবাৰে তেওঁলোকে বিসৰ্জন দিছে। এয়া চাওক, ট্ৰেক্টৰ ইয়াত কিবা কৰিছে। এয়া সেৱা জনাইছে দেৱীক, মা দুৰ্গাক আশীৰ্বাদ লৈছে তেওঁলোকে। নাচি আছে, গান বজাই আছে, ঢাক বজাই আছে। মানুহবিলাক কিমান মতলীয়া হৈ আছে। বহুত আহিছে, অসংখ্য মানুহ বিধি বাদ নোপোৱা নিচিনা মানুহ আহিছে। তেওঁলোকৰ মনত পোৱা আনন্দ। লাহে লাহে ট্ৰেক্টৰ চলিব ধৰিছে। তেওঁলোকো লাহে লাহে আগবাঢ়িছে। নদী ঘাট পাবলৈ হ'ল আৰু বেছি দূৰ নাই। পানী ছটিয়াই আছে। এয়া চাওক, ভাল লাগিছে একদম, মানে গোটেই ৰঙা ফিটা মাৰিছে, সেন্দুৰ লগাইছে গোটেই মুখখনতে। বুঢ়ী মানুহো আহিছে, বুঢ়া আহিছে, লাইন পাতি আহি আছে। আহিছে, আহিছে। ময়ো এবাৰ বিসৰ্জন দিয়া প্ৰথম দেখিম, সোনকালে দেখাম। আনন্দ চাপ পোৱা ফূৰ্তি। লাহে লাহে ষ্টপ হ'বলৈ ধৰিলে। এখন নদী বুলি কয় ইয়াত, এইডোখৰ জেগাতে বিসৰ্জন দিব। সিপাৰৰ মানুহ সিপাৰতে ৰাখিছে, কাৰণ সুৰক্ষাৰ কাৰণে সৰু ল'ৰা যাতে নাহে। বহুত ৰিক্সৰ কাম হয় এইটো বিসৰ্জন দিয়া। তেওঁলোকে যিবিলাক বস্তু আছিলে এইবিলাক নমাই আনিছে, সৰু সুৰা বস্তুখিনি। এতিয়া দেৱীক আনিব, দুৰ্গা মাক আনিব। এয়া ধূপ ধূনা কি তেওঁলোকে জ্বলাইছিলে এইবিলাক কঢ়িয়াই আছে নদী ঘাটলৈ আনিব। এতিয়া ভিডিঅ'টো শেষলৈকে চাই। এয়া আনিছে সৰস্বতী, কলপুলি এইবিলাক উটুৱাই দিব এতিয়া। গণেশ আনিছে এতিয়া, গণেশ বাবাক আনিছে। এজনে দেখুৱাই দিছে ইয়াত থ'ব লাগে বুলি। নাচিছে একেবাৰে, কিমান ফূৰ্তি লাগিছে। আনি আছে এটা এটা মূৰ্তি।
এয়া কঢ়িয়াই আছে এইবিলাক তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক ওচৰলৈ যাবলৈ দিয়া নাই। এই বস্তুটো যে গামোচাখনে যে ঢাকি থয় ইয়াত কি থাকে আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু। নদীখন চাওক পানী বাঢ়ি একেবাৰে উফান ধৰে সিপাৰ মানুহখিনি আহিব দিয়া নাই এপাৰ যাবলৈ দিয়া নাই। এক বিশাল বৰ্ণাঢ্য আয়োজনেৰে দুৰ্গা মাক বিসৰ্জন দিয়া হ'ব নদীত। এতিয়া খন্তেক সময়ৰ পাছতে আপোনালোকে চাই থাকিলে গম পাব এয়া দুৰ্গা মাক কঢ়িয়াই নি আছে নদী ঘাটলৈ পানীত নমাব। প্ৰথম দুৰ্গা মাক বিসৰ্জন দিয়া হ'ব। তাৰপিছত ধূপ জ্বলাইছে অন্যান্য মানে কিবা কিবি তেওঁলোকে কৰিছে। চেলফি লৈছে ফটো উঠিছে অগণন মানুহ নাচিছে। প্ৰথম ধূপ ধূনা জ্বলাই লৈছে তাৰপৰা বিসৰ্জন দিয়া হ'ব। আপোনালোকে চাই থাকক। সাঁতুৰিছে পুৱা পানীত। পুলিচো আহিছে কোনো আইন শৃংখলা যেন দুৰ্গা মাক উঠোৱাব এতিয়া। এতিয়া বিষাৰ দৰে দুৰ্গা মাক বিদায় দিয়া হ'ল। লাহে লাহে আৰু বাকীকেইটা মূৰ্তিকো বিদায় দিয়া হ'ব। এইজনে একেবাৰে গৈ আছে ধৰি।
প্ৰথম দেখিছোঁ এবাৰ মই।